আমাৰ কালি হুঁচৰি গোৱা খানা দেই ৰাইজসকল দেখাই আছোঁ আপোনালোকক এইফালে এইটো হৈ গ'ল ভাত ভাতটো ইয়াতে 8 কেজি চাউলৰ ভাত ইমান কম দেখা পাইছে 8 কেজি চাউল নিচিনা লগা নাই আৰু এতিয়া কিমান ফুলা নাই ন আৰু ইয়াতে কি দালি নেকি এইটো মাংস ডবল মাংস আজি কোনে পায় আৰু কালি নাচা গা বিষকেইটা মাৰিব লাগিব আৰু দেই গাইছ এয়া ডবল দেখিছে আৰু মাছটো ক'ত বনাইছে মাছটো ভিতৰত নাই ভিতৰত মাছটো বনাই আছে আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু বনোৱা মানুহকেইটা সেইকেইটা আমাৰ মতা মানুহকেইটা আম দেখিছে গাইছ আম আৰু পদিনাৰ চাটনি এয়া পদিনা ৱাও কি মজা গোন্ধ ভাল পায়নে কোনে ভাল পায় জনাব আমাৰ আজি পাৰ্টি পিকনিক নহয় দেই হুঁচৰি গোৱা পাৰ্টি চলি আছে আমাৰ এফালে ডেক মেচিন বজি আছে খাই বৈ লৈ নাচিব লাগিব আৰু এইফালে আম টেঙা চাওক আম টেঙা আৰু পদিনাৰ চাটনি কোনে ভাল পায় কমেণ্ট কৰিব